আপোনাৰ ঘৰত যদি ধন প্ৰবাহত কিবা বাধা আহিছে বা আয়ৰ পথ আপোনাৰ বন্ধ হ'বলৈ ধৰিছে, আপুনি বহু চেষ্টা কৰাৰ পাছতো আৰ্থিক সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পৰা নাই, তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অলৌকিক ৰূপে কাম কৰিব। কাৰণ জেঠ মাহত তুলসীৰ এই 4টা গোপন প্ৰতিকাৰ কৰক, যাৰ ফলত ধন নিজে আহি আপোনাৰ হাতত পৰিবহি। তুলসী হৈছে হিন্দু ধৰ্মত পূজাৰ অতি পবিত্ৰ উদ্ভিদ। ই কেৱল উপাসনাৰ বাবে নহয়, বাস্তুশাস্ত্ৰ আৰু জ্যোতিষৰ মতে ই এক জীৱন্ত শক্তি। বিশেষকৈ জেঠ মাহত সূৰ্যৰ শক্তি বেছি থকাৰ বাবে তুলসীৰ উজ্জ্বল তেজ আৰু স্পন্দন অতি উপকাৰী হয়। এই মাহত তুলসীৰ বিশেষ 4টা উপকাৰ কৰিলে আপোনাৰ ঘৰত ধন, সুখ আৰু সম্প্ৰীতি অনায়াসে প্ৰভাৱিত হৈ থাকিব। এই প্ৰতিকাৰবোৰ জানিলে আপোনাৰ জীৱনৰ ভাগ্যও সলনি হ'বলৈ ধৰিব। গতিকে আহক সেই 4 কি প্ৰতিকাৰ আপোনালোকে জানিবলৈ খুবেই প্ৰয়োজনীয়। গতিকে আহক আৰম্ভ কৰোঁ। প্ৰথম অলৌকিক উপায়টো হৈছে জেঠ মাহৰ বুধবাৰে পুৱা সূৰ্য উদয়ৰ সময়ত তুলসীৰ তলত গাই গৰুৰ বিশুদ্ধ ঘিয়েৰে দীপ জ্বলাওক আৰু মন্ত্ৰ উচ্চাৰণ কৰক, ওং লক্ষ্মীয়ে নমঃ। 11 বাৰ জপ কৰিব আৰু দীপ জ্বলাব। ইয়াৰ ফলাফল পাব আপোনালোকে তুলসী আৰু দীপদাৰ ঘৰলৈ পজিটিভ স্পন্দন আনিব, যাৰ ফলত আপোনাৰ ধনৰ অৱৰোধবোৰ খুলি যাব, লগতে আপোনাৰ কামত আশ্চৰ্যজনক সফলতাও লাভ কৰিব। এবাৰ এখন গাঁৱত ৰমা নামৰ এগৰাকী মহিলা আছিলে। তেওঁৰ জেঠ মাহৰ 5 বুধবাৰে এই প্ৰতিকাৰ কৰিছিল আৰু তেওঁৰ 2 বছৰ ধৰি বন্ধ হৈ থকা দোকান আকৌ চলিবলৈ আৰম্ভ কৰিল আৰু তেওঁলোকৰ ধনৰ প্ৰবাহো ভালদৰে আহিবলৈ ল'লে। গতিকে ইয়াৰ পৰা জনা যায় যে আমি যদি এই প্ৰতিকাৰটো 5টা বুধবাৰ পবিত্ৰ মনেৰে কৰোঁ, তেনেহ'লে নিশ্চয় আমাৰ ভাগ্যৰ দুৱাৰ খোল খাব। দ্বিতীয় অলৌকিক উপায়টো হৈছে বৃহস্পতিবাৰে তুলসী গছৰ চাৰিওফালে চন্দনৰ ৰেখা দিয়ক। কাৰণ চন্দন হৈছে শীতল, শান্তি আৰু লক্ষ্মীৰ প্ৰতীক। তুলসীৰ আশীৰ্বাদ শক্তি বহুগুণে বঢ়াই দিয়ে। চন্দনৰ ৰেখা তুলসীৰ তলত দিলে নিজৰ জীৱনৰ আৰু ঘৰত যিবোৰ পৰিস্থিতি উদ্ভৱ হৈছে বা টান পৰিস্থিতিৰ উদ্ভৱ হৈছে, সেইবোৰো নোহোৱা হ'বলৈ ধৰিব। গতিকে এই উপকাৰটো আপোনালোকে কৰি চাব পাৰে। তৃতীয় অলৌকিক উপায়টো হৈছে প্ৰতিদিনে পুৱা তুলসী গছত তুলসী পাত আৰু মিশ্ৰি গলোৱা পানী দিয়ক, অৰ্ঘ্য হিচাপে দিয়ক। এনে কৰিলে আপোনালোকৰ জীৱনলৈ এক নতুন দৃষ্টি দেখিবলৈ সক্ষম হ'ব আৰু অৰ্ঘ্য দিয়াৰ সময়ত আপোনালোকে মন্ত্ৰ উচ্চাৰণ কৰিব, ওং হাং হ্ৰিং হ্ৰং হ ৰাহুৱে নমঃ। উপকাৰবোৰ পাব। ৰাহুৰ যিবোৰ কুদৃষ্টি থাকিব সেইবোৰ আঁতৰাই পেলাব, বিপৰীত সময়ত আপোনাক সহায় কৰিব, ধনৰ ঊৰ্ধ্বমুখী গতি আৰম্ভ হ'ব। এবাৰ এজন ব্যক্তিৰ বহু টকা ধাৰ হৈ গৈছিলে আৰু তেওঁ এই প্ৰতিকাৰ আৰম্ভ কৰিছিলে আৰু 6 মাহৰ ভিতৰতে তেওঁলোকে এই ধাৰ পৰিশোধ কৰিবলৈ সক্ষম হৈছিলে। গতিকে এই চমৎকাৰী উপায় আপুনিও কৰি চাওক, নিশ্চয় আপুনি ইয়াৰ পৰা ভাল ফল লাভ কৰিব। চতুৰ্থ যি অলৌকিক উপায় আছে সেইটো হৈছে জেঠ মাহৰ শুক্লপক্ষৰ শুক্ৰবাৰে তুলসী গছৰ ছায়াত লক্ষ্মীৰ কলাম বনাওক। ইয়াৰ ফলত আপোনাৰ ধন আকৰ্ষণ হ'ব। এই ক্ষেত্ৰত আপোনাৰ প্ৰয়োজন হ'ব চাউলৰ গুড়ি বা কলা পেনেৰো আপুনি কৰিব পাৰে। লক্ষ্মীৰ পদচিহ্ন আঁকক, মাজত তুলসীৰ পাত ৰাখক। এই প্ৰতিকাৰ আপুনি ঘৰৰ মূল দুৱাৰতো কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ যি ধন প্ৰবাহৰ গতি আছিলে সেইবোৰ আকৌ পুনৰ চালিত হ'ব। তুলসীৰ এই 4 অলৌকিক প্ৰতিকাৰ হয়তো আপোনাৰ সহজ বুলি মনত হ'ব, কিন্তু বিশ্বাসেৰে আৰু নিয়মেৰে যদি কৰে তেনেহ'লে এইবোৰে আপোনাৰ জীৱনৰ আধাৰ দূৰ কৰিব পাৰে। জেঠ মাহত সূৰ্যৰ শক্তিৰ লগত তুলসীৰ আশীৰ্বাদ মিলিলে ধনেৰে উপচি পৰিব। জীৱনত সুখ সমৃদ্ধি যদি বিচাৰে তেনেহ'লে এইবোৰ আপোনালোকে যদি অসুবিধা পাই আছে তেনেহ'লে আৰম্ভ কৰিবলৈ সিদ্ধান্ত লওক আৰু এই প্ৰতিকাৰবোৰক আৰম্ভ কৰক। অতি সোনকালে আপোনালোকে ভাল ফল লাভ কৰিব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং লক্ষ্মী নমঃ লিখিবলৈ নাপাহৰিব।